পিংকিয়ে তাইৰ মাক দেউতাকৰ লগত এখন ঘৰত সুখে শান্তিৰে বসবাস কৰিছিল কিন্তু এদিন হঠাৎ পিংকিৰ মাকৰ মৃত্যু হ'ল। মাকৰ মৃত্যুৰ পাছৰে পৰা পিংকি একেবাৰে অকলশৰীয়া হৈ গৈছিল। সেইবাবে তাইৰ চোৱা-চিতাৰ বাবে দেউতাকে গাঁৱৰ পৰা আইতাকক মাতি আনিছিল। পিংকি আইতাকৰ লগত সুখী আছিল কিন্তু দেউতাকে ভাবিছিল যে পিংকিক এজনী মাকৰ প্ৰয়োজন আছিল। তাৰ পাছত পিংকিৰ দেউতাকে দ্বিতীয় বিবাহ কৰালে কিন্তু পিংকিৰ নতুন মাকজনী একেবাৰে ভাল নাছিল কিন্তু সেই কথাটো পিংকিয়ে দেউতাকক ক'ব পৰা নাছিল। কিছুদিনৰ পিছত পিংকিৰ মাহীমাকৰ জজিয়া কেঁচুৱা হ'ল। এটা ল'ৰা আৰু এজনী ছোৱালী। মাহীমাকে নিজৰ ল'ৰা-ছোৱালী কেইটাক বহুত মৰম কৰিছিল কিন্তু পিংকিক একেবাৰেই বেয়া পাইছিল। এদিন যেতিয়া পিংকি স্কুললৈ যাবলৈ ওলাইছিল তেতিয়া ঐ তই কলৈ যাবলৈ ওলাইছ? ক'তো যাব নোৱাৰ তই। কিন্তু মা মই স্কুললৈ যাব বিচাৰো আৰু পঢ়িব বিচাৰো। হয় নেকি? তই স্কুললৈ গ'লে ঘৰৰ কামবোৰ কোনে কৰিব? আৰু এইবোৰ কথা যদি তই কেনেবাকৈ দেউতাক কৱ তেতিয়াহ'লে কিন্তু মই তোক শুদাই নেৰো। মা মই এই বিষয়ে দেউতাক একোৱেই নকওঁ। পিংকিয়ে দিনৰে দিনটো ঘৰৰ কাম বনবোৰ কৰে আৰু মাহীমাকৰ ল'ৰা-ছোৱালী দুটা স্কুললৈ যায়। পিংকিৰ মাকলৈ বহুত মনত পৰে আৰু তাই মাকলৈ মনত পেলাই কান্দি থাকে। চাওঁতে চাওঁতেই সময়বোৰ পাৰ হৈ গ'ল আৰু পিংকি ডাঙৰ হ'ল আৰু পিংকিৰ মাহীমাকে পিংকিক একেবাৰেই দেখিব নোৱাৰিছিল। এদিন সকলোবোৰ ক'ৰবালৈ ফুৰিবলৈ গৈছিল। তেতিয়াই পিংকিৰ মাহীমাকে পিংকিক এখন নদীলৈ ঠেলা মাৰি দিলে আৰু পিংকিয়ে চিঞৰি থাকিলে। তেতিয়াই পিংকিৰ দেউতাকে পিংকিক বচাবলৈ গৈছিল কিন্তু তেতিয়ালৈকে পানীৰ সোঁতে পিংকিক বহুত দূৰলৈ আগুৱাই লৈ গুচি গ'ল। আগুৱাই যাওঁতে যাওঁতে পিংকিয়ে এজোপা যাদুকৰী গছত খুন্দা মাৰিলে আৰু সেই গছজোপায়ে পিংকিক ডাললৈ উঠাই ল'লে আৰু পাতবোৰে পিংকিক বিচিবলৈ ধৰিলে। কোন হয় তুমি? আৰু এই নদীখনত তুমি কি কৰি আছা? এই শব্দটো ক'ৰ পৰা আহিছে? মই যাদুকৰী গছ। যাদুকৰী গছ? আপুনি কথা ক'ব পাৰে? হয় মই কথা ক'ব পাৰোঁ কিন্তু তুমি এই নদীখনলৈ কেনেকৈ আহিলা? মইনো আপোনাক কি ক'ম? মোৰ মায়ে মোক মাৰিবলৈ এই নদীখনলৈ ঠেলা মাৰি দিলে। তোমাৰ মায়ে? কিন্তু তোমাৰ মায়ে তোমাৰ লগত এনেকুৱা কৰিব পাৰিব জানো? আচলতে তেওঁ মোৰ মাহীমা। মাহীমায়ে তেওঁৰ ল'ৰা-ছোৱালী কেইটাক বহুত মৰম কৰে আৰু মোক দেখিবই নোৱাৰে। মাইনা তুমি একো চিন্তা নকৰিবা। মই তোমাৰ লগত একো বেয়া হ'বলৈ নিদিওঁ। তুমি এটা কাম কৰা, এই গছজোপাৰ পৰা কেইটামান পাত ছিঙি লৈ বান্ধি লোৱা। এই পাতকেইটায়ে তোমাক সহায় কৰিব। এই পাতকেইটায়ে? কিন্তু কেনেকৈ? যেতিয়াই তুমি কিবা বিপদত পৰিবা তেতিয়াই তুমি কাপোৰৰ পৰা খুলি এটা পাত হাতত ল'বা। সেই পাতকেইটায়ে নিজেই জানিব সিহঁতে তোমাক কেনেকৈ সহায় কৰিব। বাৰু তুমি এতিয়া ঘৰলৈ যোৱা। কিন্তু এই নদীখন পাৰ হৈ মই কেনেকৈ ঘৰলৈ যাম? মই তোমাক কোৱা নাছিলো তোমাক যেতিয়াই সহায়ৰ প্ৰয়োজন হ'ব তেতিয়াই তুমি এটা পাত হাতত ল'বা আৰু চকুকেইটা বন্ধ কৰি দিবা। তাৰ পাছত পিংকিয়ে এটা পাত হাতত লৈ চকুকেইটা বন্ধ কৰিলে আৰু যেতিয়া তাই চকুকেইটা মেলিলে তেতিয়া তাই দেখিলে যে তাইৰ সন্মুখত এখন নাও আছে। আৰে বাহ! তাৰ মানে এই পাতকেইটা সঁচাকৈয়ে যাদুকৰী। পিংকিয়ে ফূৰ্তিতে গছজোপাক সাবটি ধৰিলে আৰু তাৰ পাছত নাওখনত উঠি ঘৰলৈ গুচি আহিলে। পিংকি ঘৰলৈ যাওঁতে মাহীমাকে তাইক দেখি বহুত ভয় খালে কিন্তু দেউতাকে তাইক দেখি বহুত ফূৰ্তি পালে আৰু তাইক সাবটি ধৰিলে। হে ভগৱান, এইজনী কেনেকৈ বাচি আহিলে? মইতো এইজনীক নদীখনত ঠেলা মাৰি দিছিলো। কিছু সময়ৰ পিছত পিংকিৰ মাহীমাক পিংকিৰ ৰুমলৈ গ'ল। ঐ ইয়াত যে থমথমকৈ বহি আছ, পাকঘৰত বহুত কাম আছে। যা কামবোৰ কৰগৈ। আজি সংগীতাৰ জন্মদিন, সেইবাবে সন্ধিয়ালৈ এটা পাৰ্টি ৰাখিছো। তাৰ পাছত পিংকি পাকঘৰলৈ গৈ খাদ্য বনাবলৈ ধৰিলে আৰু তাই গোটেই দিনটো গৰমতেই খাদ্য বনাই থাকিলে। সন্ধিয়া হোৱাৰ লগে লগে সকলোবোৰ মানুহ পাৰ্টিলৈ আহিল আৰু পিংকিয়ে খাদ্য বনাই সাজু কৰিলে আৰু তেতিয়াই তালৈ পিংকিৰ মাহীমাক আহিল। খাদ্য বনালি? বনালো মা। তেতিয়াই তালৈ এটা নিগনি আহিল আৰু সেই নিগনিটো কমলাৰ কাপোৰত সোমাই গ'ল আৰু কমলা ভয়তে ইফালে সিফালে দৌৰিবলৈ ধৰিলে। তাৰ ফলত
গোটেইবোৰ খাদ্য পৰি থাকিল। মা, তুমি এইবোৰ কি কৰিলা? আমি এতিয়া আলহীক কি খুৱাম? একদম চুপ থাক আৰু আকৌ খাদ্য বনা। পিংকিৰ মাকে পিংকিক আকৌ খাদ্য বনাবলৈ কৈ তাৰ পৰা গুচি গ'ল আৰু আলহীবোৰে খাদ্য খাবলৈ বহি আছিল। তেতিয়াই পিংকিয়ে যাদুকৰী পাতটোৰ সহায় ল'লে আৰু যেতিয়া তাই চকুকেইটা মেলিলে তেতিয়া তাইৰ সন্মুখত বহুত খাদ্য আছিল। পিংকিৰ মাকে খাদ্যবোৰ দেখি আচৰিত হৈ গ'ল। তাই বুজিব পৰা নাছিল যে ইমান কম সময়ৰ ভিতৰতে ইমানবোৰ খাদ্য পিংকিয়ে কেনেকৈ বনালে। তাৰ পাছত সকলোৱে মিলি খাদ্য খালে আৰু কিছু সময়ৰ পাছতেই সংগীতাক চাবলৈ এটা ল'ৰা আহিল। ল'ৰাটোৰ নাম ৰাহুল আছিল। ৰাহুল দেখিবলৈ বহুত ধুনীয়া আছিল। তাৰ পাছত সকলোৱে মিলি কথা পাতিবলৈ ধৰিলে। তাৰ পাছত পিংকিয়ে পাকঘৰৰ কাম বনবোৰ শেষ কৰি ৰুমলৈ কাপোৰ পিন্ধিবলৈ আহিছিল, কিন্তু তাইৰ ওচৰত এযোৰো ভাল কাপোৰ নাছিল। মই এতিয়া কি কাপোৰ পিন্ধো বাৰু? মোৰ ওচৰততো এযোৰো ভাল কাপোৰ নাই। পিংকিয়ে ৰুমতে বহি কান্দি আছিল। তেতিয়াই তাইৰ যাদুকৰী পাতটোৰ কথা মনত পৰিল। পিংকিয়ে এটা পাত হাতত লৈ চকুকেইটা বন্ধ কৰিলে আৰু যেতিয়া তাই চকুকেইটা মেলিলে তেতিয়া তাইৰ ফটা চিটা কাপোৰযোৰ এযোৰ ধুনীয়া কাপোৰলৈ সলনি হৈ গ'ল আৰু তাইক দেখিবলৈ বহুত ধুনীয়া লাগিছিল। তাৰ পাছত পিংকি পাৰ্টিলৈ গ'ল। মা, কিবা কাম আছে যদি মোক কোৱা। ইমান ধুনীয়া কাপোৰযোৰ তই ক'ৰ পৰা চুৰ কৰি আনিলি? আচলতে মই এই ছোৱালীজনী কোন হয়? কোন হয় সেইবোৰ বাদ দিয়া, তুমি সংগীতাৰ লগত কথা পাতা। তেতিয়াই তালৈ পিংকিৰ দেউতাক আহিল। এইজনী মোৰ ডাঙৰ ছোৱালী পিংকি। পিংকি বহুত ভাল আৰু এই গোটেইবোৰ খাদ্য তাইয়ে বনাইছে। আৰে বাহ, তুমি কিন্তু বহুত ধুনীয়া খাদ্য বনোৱা। পিংকিৰ মাহীমাকৰ বহুত খং উঠিছিল আৰু তাই যেনে তেনে পিংকিক ৰুমলৈ পঠিয়াই দিলে আৰু তাৰ পাছত ৰাহুলৰ মাক দেউতাকৰ লগত সংগীতাৰ বিয়াৰ কথা পাতিলে। এতিয়াতো ৰাহুল আৰু সংগীতায়ে ইজনে সিজনক লগ পালেই, গতিকে আমি এতিয়া বিয়াৰ কথা আগবঢ়াব পাৰো। হয়, আপুনি ঠিকেই কৈছে। মা, মই এটা কথা ক'ব বিচাৰিছো। মই আচলতে সংগীতা নহয়, পিংকিকহে পচন্দ কৰিছো। ৰাহুল, তুমি এইবোৰ কি কৈছা? তোমাৰ পিংকিক পচন্দ হৈছে? বাৰু, তোমাৰহে পিংকিক পচন্দ হৈছে, কিন্তু এওঁলোকে বা কি কয়? কিন্তু আপোনালোকেতো সংগীতাৰ বাবেহে আহিছিলে। হয়, কিন্তু এইটো বিয়াৰ কথা কিয় নাজানো। পিংকিক দেখাৰ লগে লগেই মোৰ পচন্দ হৈ গ'ল আৰু মই তাইকেই বিয়া কৰাম। পিংকিৰ মাহীমাকে ভাবিও একো কৰিব নোৱাৰিলে আৰু কিছুদিনৰ পিছত সিহঁত দুয়োজনৰে বিয়াৰ দিনটো আহিল আৰু পিংকি কইনাৰ সাজত ৰুমতে বহি আছিল আৰু সিফালে দৰাও আহিছিল। কিন্তু পিংকিৰ মাহীমাকে সেইবোৰ সহ্য কৰিব পৰা নাছিল। সেইবাবে তাই আকৌ এবাৰ পিংকিক মাৰিবলৈ চেষ্টা কৰিছিল। কমলায়ে পিংকিক বান্ধি পেলাই সিফালৰ ৰুমটোতে পেলাই থৈ গুচি গ'ল। পিংকিয়ে বহুত চিঞৰ বাখৰ কৰিলে, কিন্তু বিয়াৰ হুলস্থুলত কোনেও শুনা নাপালে। আৰে, আপোনালোকে সোনকালে পিংকিক মাতক আকৌ। আচলতে পিংকিৰ এই বিয়াখনত মত নাছিল, সেইবাবে তাই সকলোবোৰ এৰি থৈ গাঁৱলৈ আইতাকৰ ঘৰলৈ গুচি গ'ল। এতিয়া আপোনালোকৰ বাবে এইটোৱে ভাল হ'ব যে মোৰ ছোৱালী সংগীতাৰ লগতে এই বিয়াখন হৈ যাওক। ৰাহুলৰ পৰিয়ালটোৱে এতিয়া কি কৰিব একোৱে বুজি পোৱা নাছিল। সেইবাবে ৰাহুলে সংগীতাকে বিয়া কৰাবলৈ মান্তি হ'ল। সিফালে পিংকিয়ে সহায়ৰ বাবে চিঞৰি আছিল আৰু তাইৰ ওচৰত যাদুকৰী পাতকেইটাও শেষ হৈ গৈছিল। তাৰ পাছত তাই খিৰিকীৰ ওচৰতে ৰৈ কান্দি আছিল। তেতিয়াই যাদুকৰী গছজোপায়ে গম পালে যে পিংকিক সহায়ৰ প্ৰয়োজন হৈছে। তেতিয়াই যাদুকৰী গছজোপায়ে বহুত জোৰকৈ বতাহ বলাই দিলে যাতে পাতবোৰ গৈ পিংকিৰ ওচৰত পৰেগৈ। যাদুকৰী পাত নিশ্চয় যাদুকৰী গছজোপায়ে পঠিয়াইছে। তাৰ পাছত পিংকিয়ে এটা পাত হাতত ল'লে আৰু চকুকেইটা বন্ধ কৰিলে আৰু যেতিয়া তাই চকুকেইটা মেলিলে তেতিয়া তাই ৰুমৰ বাহিৰত আছিল আৰু তাৰ পাছত তাই পতাপত ৰাহুলৰ ওচৰলৈ গ'ল। পিংকি, তুমিতো আইতাৰ ঘৰলৈ গুচি গৈছিলা? নাই, মইতো সাজু হৈ ৰুমতে বহি আছিলো। এতিয়া সেইবোৰ কথা বাদ দিয়া আৰু হোমৰ গুৰিত বহাহি। কথাবোৰ বিয়াৰ পাছতো ক'ব পাৰিবা। পিংকি আৰু ৰাহুলৰ বিয়া হৈ গ'ল, কিন্তু পিংকিৰ মাহীমাকে একোৱেই কৰিব নোৱাৰিলে। বিয়াৰ পাছত পিংকিয়ে ৰাহুলক সকলোবোৰ কথা ক'লে। কথাবোৰ শুনাৰ পাছত ৰাহুল বহুত আচৰিত হ'ল। তাৰ পাছৰে পৰা সিহঁত দুয়োজনে সুখে শান্তিৰে দিনবোৰ পাৰ কৰিবলৈ ধৰিলে।